আজি তোমালোকৰ ক্লাছ 8ত কালি যিখন এই কবিতাখন যিখন মই তোমালোকক বুজোৱাৰ পিছত প্ৰশ্ন লিখি দিছোঁ। ইয়াৰে আৰু প্ৰশ্ন আছে, আজি তাৰে আধা প্ৰশ্ন দি আছোঁ। এইটো ইয়াৰ আজি হ'ল এই যে জলাশয়কে পাৰ্ট 4 জলাশয়কে কিনাৰে পুখুৰী তীৰ, ইয়াক কালি এইবিলাক প্ৰশ্ন দি আছিল। আজি হ'ল 5 নং प्रश्न पूर्ण वाक्य में उत्तर दो। या कि लिखছে চাবা মন কৰিবা। पूर्ण वाक्य में उत्तर दो মানে ইয়াতে যে দিছে সেই প্ৰশ্নবিলাক ইয়াৰ উত্তৰটো দিব লাগে। ইয়াত কি কৈছে ক নম্বৰটো চাবা। कुआसा कहाँ छाया हुआ था মানে কুঁৱলীটো ক'ত মানে চাকি ধৰিছিল। ইয়াৰ উত্তৰ কি হ'ব? জলাশয় মানে সেই বিলত য'ত পানীৰে আগুৰি আছিল সেই তাৰ সেইখিনিতে মানে কুঁৱাচা আগুৰি ধৰিছিল। তাৰপিছত ইয়াত খ নম্বৰটো কি আছে? হাৱা মে কিসকি সুগন্ধ মিলি হুই থি মানে বতাহত যেতিয়া বতাহ বলে তেতিয়া তাত এটা ধুনীয়া সুগন্ধ ক'ৰ পৰা কিহৰ পৰা ওলাইছিল এইটো কৈছিল। এইটো ক'ৰ পৰা ওলাইছিল? এইটো কি কৈছে? ইয়াৰ উত্তৰ হ'ল বনানী জংগল কি সুগন্ধ মিলি। তাতে যে গছ গছনি ভৰা আছিল, বহুত গছ গছনিৰে ভৰা আছিল, সেই গছ গছনিৰ পৰাই সুগন্ধি বতাহত তাৰ সুগন্ধি মানে কিছুমান ফল ফুল বহুত থাকে, তাৰে সুগন্ধি ওলাই আহিছিল। তাৰপিছত গ নম্বৰটো কি কৈছে? पेड़ों की ओट में छिपकर कौन गा रहा था মানে পেड़ মানে গছ, সেই গছজোপাৰ তলত ভিতৰত লুকাই পেলাই কিহৰ আৱাজ? কিছুমান পোক থাকে নহয়, তাৰ গছৰ ভিতৰত কেনেকৈ কান্দি থাকে, এইটো যে আমি শুনি পাওঁ, সেইটো কথা কৈছে যে पेड़ों की ओट में छिपकर कौन गा रहा था মানে এই গছজোপাৰ ভিতৰত ক'ত লুকাই পেলাই কোনে গাই আছিল। এইটো কি হ'ব? ইয়াৰ উত্তৰটো আছিল কি? পাপিহা গা ৰহা থা। পাপিহা মানে পোক গছৰ ভিতৰত সোমাই যে থাকে এনেকুৱা গাঁত খান্দি পেলাই, সেইটো গা ৰহা, পাপিহা গা ৰহা থা। তাৰপিছত এতিয়া ঘ নম্বৰটো কি কৈছে? তাৰে কাপ ছিপ গায়ে। তাৰা যে আমি দেখা পাওঁ ৰাতি যে তৰা যে ওলায়, সেই তৰাটো কেতিয়া নাইকিয়া হৈ যায়? তৰাটো সদায় আমি দেখা নাপাওঁ, কিন্তু কেতিয়া নাইকিয়া হৈ যায় সেইটো মনত ৰাখিবা। ইয়াৰ উত্তৰ হ'ল ঘ নম্বৰত শুভ হতে তাৰে ছিপ গয়া। যেতিয়া ৰাতিপুৱা হয়, যেতিয়া সূৰ্য উদয় হয়, তাৰপিছত আমি তাৰা দেখা নাপাওঁ, তৰাবোৰ তেতিয়া তৰাবোৰক আমি অদৃশ্য হৈ যায়, দেখা নাপাওঁ, এইটোও কৈছে। তো সেই প্ৰশ্নকেইটা আজি দিয়া হ'ল, এইবিলাক ভালকৈ পঢ়িবা আৰু লিখিবা আৰু মনত ৰাখিবা। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত তোমালোকক আহলি পাবা। ইয়াতে মই সামৰণি মাৰিম।